Hello everyone. আজি লৈ আহিছো অন্য এটা ভিডিঅ'। আজি মই ৰেচিপি ভিডিঅ' লৈ অহা নাই। ইমান ইউটিউবত ৰেচিপি ভিডিঅ' আহিয়ে থাকে, সেইকাৰণে মই ভাবিলোঁ যে ৰেচিপি ভিডিঅ' দিয়াতকৈ অন্য এটা ভিডিঅ'কে আজি মই দিওঁচোন, সেইটো ভাবিলোঁ। আৰু আজি ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে 7 দিনৰ বিষয়ে। ঈশ্বৰে 7 দিনত কোনটো দিনত কি সৃষ্টি কৰিছিলে, আজি মই তাৰ বিষয়ে আপোনালোকক জনাম। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। সম্পূৰ্ণ শেষলৈ চালেহে আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব। তেনেহ'লে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিৱীৰ আকাৰ নাছিল আৰু সম্পূৰ্ণ শূন্য আছিল। তাৰ ওপৰত আন্ধাৰে থকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত সোমাইছিল। আৰু তেতিয়া ঈশ্বৰে ক'লে যে পোহৰ হোৱা যাওক। তেতিয়া পোহৰ হ'ল। ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে। তেতিয়া ঈশ্বৰে আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। পাছত ঈশ্বৰে পোহৰৰ নাম দিন আৰু আন্ধাৰৰ নাম ৰাতি ৰাখিলে। এইদৰে গধূলি আৰু পুৱা হোৱাত প্ৰথম দিন হ'ল। তাৰপিছত ঈশ্বৰে ক'লে, জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওক আৰু ই জলক দুভাগ কৰক। এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জলভাগৰ পৰা ওপৰৰ জলভাগক পৃথক কৰিলে আৰু তাতে তেনেদৰেই হ'ল। পাছে ঈশ্বৰে বিস্তৃত অংশৰ নাম আকাশমণ্ডল থলে। গধূলি আৰু পুৱা হোৱা তৃতীয় দিন হ'ল। তাৰ পাছত ঈশ্বৰে ক'লে, আকাশৰ তলত থকা জলভাগক এক ঠাইত আহি গোট খোৱা যাওক আৰু শুকান ভূমি ওলাওক। তেতিয়া তেনেদৰেই হ'ল। আৰু ঈশ্বৰে শুকান ভূমিৰ নাম স্থল আৰু গোট খোৱা জলভাগৰ নাম সমুদ্ৰ থলে। তেতিয়া ঈশ্বৰে সেইবোৰক উত্তম দেখিলে। ঈশ্বৰে ক'লে, ভূমিয়ে ঘাঁহ, বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক। বিভিন্ন ধৰণৰ গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক। আৰু তাতে তেনেদৰেই হ'ল। ভূমিত ঘাঁহ, বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ'ল আৰু ফলৰ ভিতৰত গুটি হ'ল। বিভিন্ন ধৰণৰ ফলৰ গছ হ'ল আৰু ভিতৰত গুটি হ'ল। তেতিয়া ঈশ্বৰে সেইবোৰক অতি উত্তম দেখিলে। গধূলি আৰু পুৱা হোৱাৰ পিছত তৃতীয় দিন হ'ল। তাৰপিছত ঈশ্বৰে ক'লে, পোহৰ হ'বলৈ আকাশত অনেক জ্যোতিবোৰ হওক। সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওক। সেইবোৰে পৃথিৱীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপ স্বৰূপ হওক। তেতিয়া তেনেদৰেই হ'ল। ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহাজ্যোতি আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ জ্যোতি, অৰ্থাৎ সূৰ্য আৰু চন্দ্ৰ, এই দুই বৃহৎ জ্যোতি সৃষ্টি কৰিলে। লগতে তৰাবোৰকো নিৰ্মাণ কৰিলে। ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে, যাতে সেইবোৰে পৃথিৱীৰ ওপৰত পোহৰ দিব পাৰে। আৰু ঈশ্বৰে এইবোৰক উত্তম দেখিলে। গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ'ল। তাৰ পাছত ঈশ্বৰে ক'লে, বিভিন্ন প্ৰাণীৰে জলভাগ পূৰ্ণ হওক আৰু পৃথিৱীৰ ওপৰভাগত আকাশৰ মাজত চৰাইবোৰ উৰি ফুৰক। এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্ৰাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্ৰকাৰৰ উৰক প্ৰাণী আৰু নানাবিধ ডেউকা থকা প্ৰাণী সৃষ্টি কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰক উত্তম দেখিলে আৰু সেইবোৰক আশীৰ্বাদ কৰি ক'লে, বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা। পৃথিৱীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক। গধূলি আৰু পুৱা হোৱাত পঞ্চম দিন হ'ল। তাৰ পাছত ঈশ্বৰে ক'লে, পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওক। ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানাবিধ বনৰীয়া জন্তু উৎপন্ন হওক। তাতে তেনেকুৱাই হ'ল। ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰক অতি উত্তম দেখিলে। আৰু ষষ্ঠ দিন সম্পূৰ্ণ হ'ল। তেতিয়াও পৃথিৱীত কোনো পথাৰত একো গছ, তৃণ আদি উৎপন্ন হোৱা নাছিল আৰু পথাৰত কোনো শস্যাদিৰ গছো গজা নাছিল, কিয়নো তেতিয়াও ঈশ্বৰ যীহুৱাই পৃথিৱীত বৰষুণ বৰষুৱা নাছিল আৰু মাটি চহাবলৈ মানুহো নাছিল। পাছে পৃথিৱীৰ পৰা কুঁৱলী উঠি গোটেইখন ভূমি ভিজালে আৰু ঈশ্বৰ যীহুৱাই মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে।
তাতে মানুহ জীয়া প্ৰাণী হ'ল আৰু ঈশ্বৰে এনেদৰেই মানুহৰ সৃষ্টি কৰিলে আৰু মানুহেই পৃথিৱীৰ সকলো জীৱ জন্তুৰ নাম যাৰ যি নাম তেনেদৰে ৰাখিলে, নাম দিলে। কিন্তু মানুহৰ নিমিত্তে তেওঁৰ উপযুক্ত সহকাৰী পোৱা নগ'ল। পাছে ঈশ্বৰ জিহুৱাই মানুহৰ ঘোৰ টোপনি অনাত তেওঁ টোপনি গ'ল আৰু তেওঁ তাৰ এডাল কামিহাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে আৰু ঈশ্বৰ জিহুৱাই মানুহৰ পৰা উলিওৱা কামিহাড়ডালেৰে এজনী স্ত্ৰী নিৰ্মাণ কৰি মানুহৰ ওচৰলৈ আনিলে। তেতিয়া মানুহে ক'লে, এতিয়া হ'লে এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ, এওঁক নাৰী বুলি মতা হ'ব, কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে। এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি নিজ তিৰোতাক আসক্ত হ'ব আৰু সেইবিলাক দুয়ো এক দেহ হ'ব। সেই সময়ত মানুহজন আৰু তেওঁৰ তিৰোতা দুয়ো বিবস্ত্ৰ আছিল, কিন্তু তাক লাজ বুলি কোনেও নেজানিছিল। এইদৰে আকাশ মণ্ডল পৃথিৱী আৰু সেই উভয়ত থকা সকলো পদাৰ্থ নিৰ্মাণ কৰি অতোৱা হ'ল। সপ্তম দিনা ঈশ্বৰে নিজে কৰা কাৰ্য কৰি অতাই নিজে কৰা সকলো কাৰ্যৰ পৰা সপ্তম দিনা বিশ্ৰাম কৰিলে আৰু ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে, কিয়নো ঈশ্বৰে নিজে সৃষ্টি কৰা আৰু নিৰ্মাণ কৰা সমুদায় কাৰ্যৰ পৰা সেই দিনা বিশ্ৰাম কৰিলে। অৰ্থাৎ দেওবাৰে সকলো ঠাইতেই যে বন্ধ হয় এই কথাটো আপোনালোকে গম পালে, কাৰণ ঈশ্বৰে সেই দিনটোত বিশ্ৰাম কৰিছিলে। নিজে সৃষ্টি কৰা সকলো কাৰ্যৰ পৰা তেওঁ বিৰতি লৈ সেই দিনটোত তেওঁ বিশ্ৰাম কৰিছিলে। সেইবাবে দেওবাৰে গোটেই বিশ্বৰ সকলো ঠাইতে সকলোবোৰ অনুষ্ঠান থাকে। তেনেহ'লে আজি আপোনালোকে জানিলে এই ভিডিঅ'টোৰ পৰা যে 7 দিনত কোনটো দিনত ঈশ্বৰে কি সৃষ্টি কৰিছিলে। যদি আজি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট লগ হ'ম আপোনালোকৰ লগত অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।